Hello friends, welcome to Miss Porium Vlogs. এয়া আমাৰ ঘৰৰ পিছফালে থকা মধুৰিআমৰ গছ। দেউতাই আমাক আজি মধুৰিআমৰ মিল্ক শ্বেক বনাই খুৱাম বুলি কৈছে। সেয়েহে আজি দেউতা আৰু মই মধুৰিআম পাৰিব আহিছোঁ। আমাৰ 4ডালকৈ মধুৰিআমৰ গছ আছে। ইয়াৰে 2ডাল গছৰ মধুৰিআম ভিতৰে ৰঙা আৰু 2ডাল বগা। এইডাল গছ অলপ ওখ আছে, সেয়েহে জখলা লৈছোঁ আৰু দেউতা অলৰেডি ওপৰত উঠি গৈছে আৰু এতিয়া মই যাম। আপোনালোকে আমাক ফেচবুক আৰু ইনষ্টাগ্ৰাম হেণ্ডেলতো ফ'ল' কৰিব পাৰে। আৰু আমাৰ ফেচবুক হেণ্ডেলটো হ'ল facebook.com/miskporiumvlogs আৰু ইনষ্টাগ্ৰাম হেণ্ডেলটো হ'ল instagram.com/miskporiumvlogs। মধুৰিআমৰ বহুত গুণ আছে। মধুৰিআমত ভিটামিন চি আছে আৰু যিয়ে ইমিউনিটি বুষ্ট কৰাত সহায় কৰে। ব্লাড চুগাৰ থকা পেচেণ্টৰ কাৰণেও ভাল আৰু ই হাৰ্টৰ কাৰণেও ভাল। এতিয়া মধুৰিআম কেইটা ধুই লৈছে। মধুৰিআম কেইটা সৰু সৰুকৈ কাটি লোৱা হৈছে। এয়া মধুৰিআম, গাখীৰ 1 গ্লাছ, কলা নিমখ ½ টিস্পুন, 7-8টাকৈ খুন্দি লোৱা ইলাইচি, আইচ কিউবছ 7-8টামান, চেনি 4 to 5 টেবুলস্পুন। ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। গোটেইখিনি দিয়া হোৱাৰ পিছত এতিয়া মিক্সাৰত ভালকৈ গ্ৰাইণ্ড কৰি লৈছে।
এতিয়া চেকনিৰে চেকি লৈছে। আমাৰ চেনেলত যদি নতুনকৈ আহিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব।